শুনিবলৈ পাইছো তোমালোকৰ গাঁৱৰ মানুহ বোলে দলং বনাবৰ বাবে আকৌ বিধায়কৰ ওচৰত গৈছে। আপোনালোকৰ সেইখন কিবা গাঁও হ'ল নেকি? মহাভাৰতৰ হস্তিনাপুৰ সেইখন। চালা হাৰামি ঐ, কি চাইছ? একো লাভ নাই। আমাৰ দুটা চুবুৰী একলগ নহ'লে বিধায়কে দলং নিদিয়ে। যি ভাল দেখ কৰ, কিন্তু চাবি যাতে কোনো কাৰণতে শইকীয়া চুবুৰীৰ ওচৰত আমাৰ চুবুৰী হাৰ মানিবলগীয়া নহয়। এই দলং বনাব খোজা গ্ৰুপটোৰ লিডাৰটোক যদি আমি মাৰি দিওঁ। নাই নাই, সেইটো কাম আমি কৰিব নোৱাৰো। দেউতা কি কৰিছে আপুনি? মোক বিদ্যুৎ চিনি নাপাওঁ মই। জুনুকা বেছি চিঞৰ বাখৰ কৰি থাকিব লাগিলে গৈ ক'ৰবাত মৰি থাকিমগৈ, তাৰ পাছত গম পাবি। ধুন পে চাইকেল মোৰ কোনে শিকিলে? মই তোমাক কৃষ্ণৰ ভাও ল'বলৈ নিদিওঁ। তুমি মোৰ কৃষ্ণ, মোৰে হৈ থাকা। কথা দিলোঁ, মই সদায় তোমাৰ কৃষ্ণ হৈ থাকিম আৰু তুমি মোৰ ৰাধা। আমি ৰাস নাচিম, আমি সত্ৰীয়া নাচিম, আমি বিহু নাচিম। কি হ'ল হাঁহিলা যে? ৰাধা কৃষ্ণই কেতিয়া বিহু নাচিছিল? এইবাৰ তোৰ মই হিৰগিৰি খতম কৰিম। মোৰ ইমান দিনৰ আশাৰ বস্তু তই মোৰ পৰা থপিয়াই নিবি। ন নেভাৰ।